মা ও মা কত সাদয় তুম নেদেখিলে মাথাটো গৰম হৈ যায় আহিলে আৰু এজনী মাথাটো গৰম কৰিবলৈ স্কুলৰ পৰা কাম পুলি ৰৈছিলে এজনী সেইকাৰণে মাতি আছে আৰু গৈ আছো আহিলে আৰু এজনী একদম চিঞৰি থাকিবলৈ কেলে ইমান তেতুফা চিঞৰি মাৰি আছ হা কেলে ইমান চিঞৰি স্কুলৰ পৰা আহি কিনে শান্তি নাই আৰু কেলে তেতুফা চিঞৰি মাৰি আছ হা কেলে তেতুফা চিঞৰি মাৰি আছ স্কুলৰ পৰা অথনি আহিলে ভাত গাল দিবলৈ বুলি নাজানো ক'ত মৰি আছিলি হা ক'ত মৰি আছিলি অথনি পৰা চিঞৰি আছিলো ভাত দিবলৈ ক'ত মৰিব গৈছিলি তই হা পিছলে আম পুলি জোপা ৰুই আছিলো তই দেখি পোৱা নাছিলি হা ইমানকে চিঞৰি আছ যে ডাঙৰ হ'লেতো তহঁতকে খাব লাগিব ইমানকে তেতুফালা চিঞৰি মাৰি আছ বই ভাত গাল ওলাই দিওঁগে তই দেখোন নিজে বাৰী খাব পাৰ এতিয়া ডাঙৰ হ'লি সৰু হৈ থকা নাই নহয় বাৰী খাবলৈ নোৱাৰ নেকি তেতুফালা মাৰি থাকিবলৈ ঘৰতে ৰমক জমক হৈ বেছি কথা নকবি মোক ভাত বাঢ়িবলৈ দিয় এনেচোন ভাত অকণ পৰিলে ইমান হালা কৰ এতিয়া মোক বাঢ়িবলৈ দিবলৈ আহিছ ডাঙৰ হৈছে বুলি ক'বলৈ আহিছ এনে অকণমান ভাত পৰিলে ইমান হালা কৰ মোক চাইকেলখন ভিতৰত সোমাই থাক মই ভাত ওলাওঁগে এতিয়া মোক চাইকেল সোমাবলৈ দিছে বুঢ়ীয়ে নিজে হ'লে ৰচক জমককৈ ঘৰত ওলাই আছিলে মোক ভাত কণৰ পাৰিব নিদি এতিয়া চাইকেলখন মোক সোমাব লাগিছে বুঢ়ীয়ে দেখিলে মোক কলিজাৰ খাব দেখিলে নেকি দিনে দিনে বুঢ়ীয়ে দালিখিনি পনীয়াহে কৰি দিছে দাঁতকে বনাব লাগে দালিখিনি নাজানা নেকি বুঢ়ী আজিকালি দালিকেইটা একদম পনীয়াহে কৰি দিছে ভাত থালি মাৰিলি খালো দালিখিনি পনীয়া হৈ গৈছে অকণমান দাঁতকে বনাবলৈ চাবি আৰু তেতিয়াহে অকণ মজা হ'ব খাবলৈ মোহন ভোগটোহে বাৰীতে একদম পাচলি সোপা ঢেৰ আছে যে দালিত মেলি দিবলৈ একো এটা নাই বন পাচলিবোৰ বনাই দিলে হ'লেতো নেখাওঁ জুতি খাবলৈ লাগে বৰ জুতি বনাই খুৱাইছিলি যে মাহৰ মূৰত এদিন মাছ মাংস খুৱাই সেইটোকে বৰ ফুটামি মাৰিব লাগিছে বৰ ভাল বস্তুকে এতিয়া খাব পাৰোঁ কি তই বৰ ভাল বস্তুকে এটা খোৱাবি দে মাৰ খাবি এতিয়া সেই পৰীক্ষা যে বহীখিনি দিছা যে আনি কেনে লুকাই থৈছ ক'ত আছে জল্দি ওলাগে যা মই কি গম নেপাওঁ ঘৰ আহিছ নেকি বহীখন আনি কেনে লুকাই থৈছ জল্দি আনগে যা মোক তই কোৱা মানুহ ঢেৰ আছে নহয় তই বহীখন পাইছ বুলি কেলে মোক লুকাই থৈছ জল্দি আনগে যা কোনেনো কৈছে তোক বহি দিছে বুলি নাই দিয়া নহয় কাইলৈ আমাক দিবহে তই কাক ফাঁকি দি থৈ গৈছ জোনালীয়ে মোক চব কৈ থৈ গৈছে তই কেইটা বহি পালি যা বহি আনগে যা নাই দিয়া নহয় বহি কেলে ফাঁকি দিবলৈ আহিছ অকল অসমীয়া বহিহে দিছে ইংলিছ আৰু অংক দিছে আনগে যা জল্দি বহি আনগে যা মা বহি নাই দিয়া নহয় তোক জোনালীয়ে এনেহে কৈছে বহি দিছে বুলি খালে আজি মোৰ কলিজা কিমান যে মিছা কথা কৈছে বহি আনি কিনে গোটেইখিনি লুকাই থৈছে জোনালীয়ে কৈছে নহয় বহি আনিছ বুলি জল্দি বহি আনগে যা অলপ ডাঙৰ সি হা বহীখিনি আনি কিনে লুকাই থৈছে মোৰ বাটৰ দিয়া মানে ঢেৰ আছে নহয় আকৌ সি আকৌ মোৰ পৰা লুকাই থবলৈ খুজিছে জল্দি বহীখিনি ভালে ওলাই লৈ আহ জল্দি যা কৈছো নহয় চেচ খালে আজি মোৰ কলিজা আমেক বাচাব দিলো আমেও নাবাচালে কি হ'ব এতিয়া উপায় নাই আৰু দেখুৱাব লাগিব ৰ বহিহে চাবি আনোংগে এজনীৰ ভিতৰত গৈ কিনে সোমাই থাকিলে এতিয়া বহি জল্দি ওলাই আন কৈছো নহয় ল চাহ ল এখন কিহৰ হয় অসমীয়া কি লিখিছা এইবোৰ অসমীয়া লিখিছো আকৌ জাতীয় বিদ্যালয়ৰ কাহিনী এখন বহি শুনা মোক বহি লওঁগে জাতীয় বিদ্যালয়ৰ কাহিনী লিখিছো পঢ়িবলৈ নাজানো নেকি তই জাতীয় বিদ্যালয়ত আমাৰ এখন স্কুল আছে কি পঢ়িছা এইবোৰ স্কুলৰ নাম পঢ়িছো আকৌ জাতীয় বিদ্যালয়ৰ কাহিনী পঢ়িছো নাজানো নেকি তই এনেকুৱা থাকে নেকি স্কুলত যে গ'লে যে কিমান লাজ পাম আৰু নাযাওঁ মই মিটিং আছে দিয়ক নকলে নাই হেৰি আকৌ আমাৰ মা বেমাৰ হৈছে বুলি ক'ম আকৌ মিটিঙলৈ নাহিলে মই নাযাওঁ তই কৈ দিবি মাষ্টৰ পঢ়িবলৈ আহিছ এইখিনি তই পঢ়িবলৈ আহিছ কি পঢ়িবলৈ আহিছ